হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ আলম ব্লগ চেনেলত মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু 2 বছৰ পিছত মই আপোনালোকৰ কাৰণে এটা সুখবৰ লৈ আহিছোঁ। আৰু সেইটো হৈছে 2 বছৰ 2 বছৰ নহয় 3 বছৰে হ'ল লকডাউন চকডাউন কৰোণাৰ কাৰণে আমাৰ গাঁও অঞ্চলত থিয়েটাৰ যিটো আহি থাকিছে আমাৰ ফালে থিয়েটাৰ মাজে মাজে আহিছে। কিন্তু এই 2 বছৰ হ'ল কৰোণাৰ কাৰণে থিয়েটাৰ অহা নাই। তো বহুদিন পিছত থিয়েটাৰ আহিছে বদলা ৰাঙাপানী বজাৰত গীতাশ্ৰী থিয়েটাৰ আহিছে। আৰু সেই থিয়েটাৰটো চাবলৈ সকলোৱে আপোনালোকে যাব পাৰিব। মই কিন্তু নাযাওঁ, মই আছোঁ এতিয়া হায়দৰাবাদ। কিন্তু আপোনালোকৰ বাবে মই এই খবৰটো লৈ আহিছোঁ দোস্ত, আপোনালোকে যাওক আৰু থিয়েটাৰ চাওক, মস্ত থিয়েটাৰ। আৰু আজি হৈছে তেখেতসকলৰ প্ৰথম নিশা। আৰু এই প্ৰথম নিশাত তেখেতসকলে মঞ্চত সগৌৰৱে নিবেদন কৰিব যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ ৰচিত ও পৰিচালিত একেখন মঞ্চতে দুখনকৈ দৰ্শনী হোৱা মঞ্চ সবল সামাজিক নাট মন মন্দিকিনি চাবলৈ নাপাহৰিব ৰাইজ। আজিৰ নাট 8 বজাত, আজি ৰাতি 8 বজাত এইখন নাট মঞ্চস্থ কৰিব। আৰু সেইখন হৈছে মন মন্দিকিনি চাবলৈ নাপাহৰিব ৰাইজ। আজিৰ নাট মন মন্দিকিনি। আৰু এটা কথা কৈছোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে টিকেটৰ মূল্য একদম কম কৰি দিছে। প্ৰথম শ্ৰেণী যিটো VIP এখন সেইটো মাত্ৰ 200 টকা। আৰু দ্বিতীয় শ্ৰেণীৰ যিটো VIP এখন সেইটো 150 টকা। আৰু তৃতীয় শ্ৰেণী অৰ্থাৎ জনপ্ৰিয় গেলাৰী, য'ত আমি চাই থাকোঁ আৰু হাঁহি থাকোঁ, কান্দি থাকোঁ, পূৰা হুলস্থুল কৰি থাকোঁ, সেই জনপ্ৰিয় গেলাৰীটো হ'ল মাত্ৰ 150 টকা। তো চাবলৈ নাপাহৰিব ৰাইজ। আজিৰ নাট মন মন্দিকিনি সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ DJ।